হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মোৰ অন্যটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে 27 নৱেম্বৰ আৰু মোৰ ভণ্টি বাৰ্থডে, আৰু বাৰ্থডে বুলি সৰুকৈ এটা পাৰ্টি এৰেঞ্জ কৰা হৈছে। পাৰ্টি বুলি ওচৰ চুবুৰীয়া, ওচৰ কিনাৰ ঘৰকে মাতি আৰু পেহী পেহা আহিছে, এনেকৈ এটা খানা আয়োজন কৰা হৈছে। আৰু এইজনী হৈছে মোৰ পেহী, আৰু এইজনী হৈছে ভণ্টি, আৰু এইজনী হৈছে বাৰ্থডে গাৰ্ল। পূৰা ফোনত ব্যস্ত হৈ আছে, আৰু ইয়াতে ভাত বনোৱা যোগাৰ কৰা হৈছে। এয়া হৈছে মা পূৰা কামত বিজি হৈ আছে, আৰু এয়া হৈছে পেহাই কৈছে কেমেৰাটো ধোঁৱা লাগিছে, আৰু সেইকাৰণে ওচৰলৈ অকণমান দেখাই দিছোঁ মুখখন। তাৰপৰা এয়া হৈছে পেহা, আৰু এয়া হৈছে মাক কৈছোঁ হাঁহি কৰি দিয়ে, সেইকাৰণে হাঁহি কৰি দিছে। এয়া হৈছে গুণগুণ। চকু টিপি মাৰি দিয়া। আজি কাৰ বাৰ্থডে? আজি মমী বা বাৰ্থডে। তোমালোক আহিবা দেই। তোমালোক আহিবা দেই। বাই বাই। কিনাৰ নবৌহঁত সকলো অহাৰ পিছত আমি ইয়াক কেক কাটিবলৈ আয়োজন কৰিছোঁ। আৰু ইয়াৰ কেকটো কেনেকুৱা লাগিছে বাৰু জনাবচোন দেই। এজনী ভণ্টি আৰু এই নবৌহঁত। আজি পিছে ভিডিঅ'টো আপলোড কৰিছোঁ 28 তাৰিখে। 27 তাৰিখে আছিলে বাৰ্থডে, কিন্তু মানে এডিট কৰোঁতে অকণমান টাইম লাগেতো, কালি ৰাতি হ'ল কাৰণে আজি ভিডিঅ'টো আপলোড কৰিছোঁ। আৰু ফাইনেলি কেক চেক খাই ল'লোঁ। খাই লৈ সেয়া পেহা, সেইটো ভাইটি, আৰু এয়া ভণ্টি পূৰা কেক চেক সানি অৱস্থা এনেকৈ কৰি দিলে আৰু। কেনেকুৱা লাগিলে? মজা। আৰু ফাইনেলি আমাৰ খানা ৰেডি হৈ গ'ল, আৰু এয়া কলপাতত খোৱা মজাই বেলেগ ন, ডিস্প'জৰ ইয়াতকৈ। সেইকাৰণে কলপাততে খানা খোৱা হৈছে, আৰু কলপাতত খালে কিবা এটা ভাল লাগে। আৰু এয়া দাদা বৌহঁতে পূৰা ভাত ব্যস্ত, আৰু ময়ো খাই লওঁ। মোৰ মিনি ব্লগটো ইমানেই আছিল। বাই। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।